সন্মিলিত কাৰ্বি আংলং জিলা ছাত্ৰ পৰিষদ চমুকৈ USUKA কেন্দ্ৰ সমিতি এটা সজিতি দলে আজি অসম চৰকাৰৰ সীমান্ত এলেকা উন্নয়ন দপ্তৰৰ মন্ত্ৰী অতুল বৰা সাক্ষাৎ কৰি আমি তিনিটা দাবী উত্থাপন কৰিছোঁ। বিশেষকৈ বেষ্ট কাৰ্বি আংলং আৰু মেঘালয় যিটো সীমান্ত এলেকাত সীমা সমস্যা বিগত বহুত দিন ধৰি হৈ আছে। এই সীমা সমস্যা 1951 যিটো বাউণ্ডেৰী ডিমাৰ্কেশ্যন আছে, সীমা নিৰ্ধাৰণ হৈছে, সেইমতে সীমা সমস্যা সমাধান হ'ব লাগে। আৰু দ্বিতীয় কথাটো হৈছে যে তাত সীমান্ত এলেকাত অতিনিকে কাৰ্বি আংলং অট'নমাছ কাউন্সিল আৰু অসম চৰকাৰৰ ফালৰ পৰা তাত উন্নয়নমূলক কাম কাজ কৰিব লাগে। আৰু তৃতীয়টো হৈছে যে তাত যে বসবাস কৰা তাত বাসিন্দাসকলক অসম চৰকাৰ আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ ফালৰ পৰা তাত সুৰক্ষা প্ৰদান কৰিব লাগে। এইখিনি তিনিটা দাবী লৈ পেলাই আমি অসম চৰকাৰৰ ওচৰত আমি আজি দাবী উত্থাপন কৰিছোঁ। আৰু মন্ত্ৰী ডাঙৰীয়া এই তিনিটা দাবী পৰ্যায়ক্ৰমে ব্যৱস্থা লোৱা হ'ব বা কাৰ্যকৰী কৰা হ'ব বুলি তেখেতে ৰাস্তা ঘাট হওক বিভিন্ন ধৰণৰ যোনটো সমস্যা এইটোৰ ওপৰত গুৰুত্ব আকাৰে লৈ কৰি আৰু প্ৰশাসনিক যোনটো ব্যৱস্থা তিনিটা মূল দাবী লৈ আজি মিনিষ্টাৰ ডাঙৰীয়াক আজি এইটো সাক্ষাৎ কৰি বিভিন্ন সমস্যাৰ কথাখিনি কোৱা হৈছে। আৰু তেওঁ আমাক জানিব দিয়ে যে অতি সোনকালে এইটোৰ ওপৰত ব্যৱস্থা ল'ব বুলি আমাক জানিবলৈ দিয়ে।